সুপ্ৰভাত। আজি 14 নৱেম্বৰ শিশু দিৱসৰ উপলক্ষে অনুষ্ঠিত এই মহান অনুষ্ঠানত প্ৰথমে স্বাধীন ভাৰতৰ প্ৰথম জনা প্ৰধানমন্ত্ৰী যিজনৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়, যিজন আমাৰ সকলোৱে পৰিচিত অতি সন্মানীয় শ্ৰদ্ধা আৰু স্মৰণীয় পণ্ডিত জৱাহৰলাল নেহেৰু, তেখেতৰ প্ৰতিকৃতিৰ পাদপদ্মত ভক্তিপূৰ্ণ প্ৰণাম। ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক প্ৰণাম আৰু শ্ৰদ্ধা জনাইছোঁ। সভাত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তি, ভাইটি ভণ্টি, দাদা বাইদেউ আৰু সহপাঠীসকলক শিশু দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই আজি মোৰ ভাষণ আৰম্ভ কৰিছোঁ। স্বাধীন ভাৰতৰ প্ৰথম জনা প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে এগৰাকী খ্যাতনামা পুৰুষ। মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু গান্ধীজীৰ মুক্তি সংগ্ৰামৰ সেনাপতি জৱাহৰলাল নেহেৰু এজন মানৱদৰদী আৰু শিশুপ্ৰেমী লোক আছিল। শিশুসকলক তেওঁ অত্যন্ত মৰম কৰিছিল। বিশ্বৰ শিশুসকলে তেওঁক চাচা নেহেৰু, আংকল নেহেৰু বা নেহেৰু খোৱা বুলি সম্বোধন কৰিছিল। এই শিশুপ্ৰেমী নেহেৰুৰ জন্মতিথি 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। নেহেৰুৱেও এই দিনটো শিশুসকলৰ বাবে শিশুসকলক উপহাৰ দিছিল। 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদ নগৰত নেহেৰুৰ জন্ম হৈছিল। নেহেৰু এগৰাকী সুদক্ষ ৰাজনীতিকেই নহয়, তেওঁ এগৰাকী অধ্যয়নশীল পণ্ডিত আৰু লেখকো আছিল। অধ্যয়নত ব্ৰতী নেহেৰুৰ ব্যক্তিগত পুথিভঁৰালত বিশ্বৰ বিভিন্ন ভাষাৰ কেইবাহাজাৰ গ্ৰন্থৰে সমৃদ্ধ। কাৰাৰুদ্ধ হৈ থাকোঁতে তেওঁ নিজৰ আত্মজীৱনীখন লিখিছিল। সেইখন এখন অমূল্য গ্ৰন্থ। তদুপৰি তেওঁ ডিস্কভাৰী অৱ ইণ্ডিয়া আৰু ইন্দিৰা গান্ধীলৈ লিখা চিঠিৰ সংকলন এ লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ একোখন মহৎ গ্ৰন্থ। শিশুপ্ৰাণ নেহেৰুৱে ভাৰতৰ প্ৰতিজন শিশুকে ভৱিষ্যতে একোজন নাগৰিক হিচাপে গঢ় দিব পৰাকৈ শিক্ষা দীক্ষাত আগবঢ়াই নিবৰ বাবে অশেষ যত্ন কৰিছিল। আধুনিক ভাৰতৰ শিশুসকলক বিজ্ঞান বুৰঞ্জী বিষয়ত অধিক জ্ঞানৰ বাবে তেওঁ শিক্ষা বিষয়ৰ আঁচনিও গ্ৰহণ কৰিছিল। অনুন্নত, অনাহাৰ আৰু অনাথ শিশুসকলক সৰ্বসাধাৰণ শিশুৰ মৰ্যাদা দিবৰ বাবেও যত্ন কৰিছিল। সকলো শিশুৰ সম অধিকাৰ নীতি তেওঁ গ্ৰহণ কৰিছিল। এই শিশু দিৱসত আমি নেহেৰু খুৰাক সন্মান কৰা মানে সমগ্ৰ শিশু সত্তাকে সন্মান জনোৱা হয়। সেইবাবে এই দিনটো তাৎপৰ্য বুজি শিশুসকলক সকলো বিষয়তে আগবঢ়াই নিব পৰা কাৰ্যসূচী গ্ৰহণ কৰিলেহে নেহেৰু খুৰাক শ্ৰদ্ধা কৰা হ'ব। ইয়াকে কৈ আজি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।